Mama. Hello guys. Ebar room akwa khot kobi jabai agoi dilu khot kobi jabai etu ami daktu marsu mane kutaral jod asil tai sintu pabar karone ami aru ekbar nuloko focus etu khuli dim etu khuli dilu etu sin mailo ami 20 cm mastu etu 20 cm ase আমি গাটাটো দ কৰিম 1.5 ফুট 20 cm মাইলো সেন্টার এটো এটা এটো এই দুটা গাটা আমি ডাক্তু মাইলো লো আর পিছত এটো এটা আছে ইয়াতে এটা ফুটা হ'ব এটো ফুটা এটো ইয়াৰ পৰা ইনজেক্ট এনেকুৱা কাটি দিম কৰি কাটি দিম এটো পিছত দিম এটো এটা আছে এটো এটো তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে 10 ফুট আছে লৈকে এটো ফুটা এটো ফুটাৰ পৰা এটো ফুটালৈকে 4 ফুট আছে এটো 4 ফুট আছে ফুটে এটো জোখত সেইফালে 4 ফুট ৰাখিছো ইয়াৰ পৰা তালৈকে 4 ফুট সমান ইয়াতে 10 ফুট থাকব বাৰান্দা হ'ব এটো ফুটা এই ফুটাটোৰ পৰা তালৈকে 10 ফুট থাকব এটো চিৰি হ'ব ৰুম বনোৱা হ'ব এটো বনাই ক্লিয়াৰ কৰিলো তাৰপিছত আৰু মাজৰ এটা ফুটা হ'ব দিন ধৰা পথ এটো দিন ধৰি হ'ব যাব ইয়াতে এটা ডিম হ'ব ওপৰত এটো ফিচিৰ ওপৰত হ'ব এটো ফিচিৰ ওপৰত হ'ব এটা ফুটা হ'ব হলে এটো লগত সাইডত পুৰ হ'ব এটো লগত আৰু ডিম হ'ব ওপৰত এটো ডিম নহয় এটা সাইডত পুৰ হ'ব এটো এটা সাইডত পুৰ হ'ব আৰু দিলেও চলি যায় পোছাটা দি দিয়েছে পুৰ দিয়া খাওছি গতিকে এটা পুৰ দিব এনে নালাগে দিয়েছে মানে এটা পুৰ দিয়া খাওছি ডাবল পুৰ হ'ব আৰু এখানে এটা হ'ব ডাবল পুৰ হ'ব আৰু সিস্টেম বিলাক বহুত আহা আছে উইন্টাৰ সিস্টেম আহা আছে গৰমৰ আহা আছে আৰু এইবিলাক ৰড অইল মাৰি দিয়া আছে তো কাঠনি ধৰাৰ কাৰণে এটো বিম হ'ব এটো মাটি পুতি ল'ব লাগিব বিমত চলিলে সমানতে বনে দিয়া হ'ব নেকি আৰু এটো চৰিলো গাটাখান দিলে গাটাখান বা আৰম্ভ হৈছে আপনি মুখান গৈ দে একবার পকিটা পাৰ এটা কোচ আমি খান্দি পকিটা খান্দি আমি ক্লিয়াৰ কৰি এই দুটা আজি বহাব পাৰিম এটো আৰু দুটা বহাব চাম অহাকালি আমি আকৌ বাকি কামখিনি আপোনালোকক দেখো এটো দেখাই দিয়ক এটো ৰুম ক্লিয়াৰ হৈ গৈছে গলবান ঢালা ক্লিয়াৰ হৈ গ'ল এটো গলবান ঢালা ক্লিয়াৰ হৈ গৈছে লৈ যাতে গলবান ঢালা ক্লিয়াৰ হৈ গৈছে এটো এখন বাৰান্দা আছিল তেতিয়া 4 ফুট আৰু 6 ফুট এতিয়া 18 ফুট বাৰান্দা হ'ব দীঘল এটো 6 ফুট বাৰান্দা হ'ব 6 ফুট বহলত আছে দীঘলটো এতিয়া 18 ফুট হ'ব এখন দৰ্জা মেইন ৰুমটো ডাঙৰ ৰুমটো এই ৰুমটো আছে অনুকাকে আছে 16 আৰু এটো আছে তাৰ পৰা ইয়ালৈকে 17 ফুট আছে 17 ফুট 6 ইঞ্চি আছে সেন্টাৰ তাৰপৰা ইয়ালৈকে আৰু এটো 16 ফুট আছে সেন্টাৰ গলবান চলবান গোটেই সম্পূৰ্ণ ঢালা হৈ গ'ল এটো কালি গলবান বান্ধিছিলো চাৰি সাইড
আজি ফালি দিয়া কৰিলোঁ গলপানখিনি এবাৰ দেখি দি আমি ওপৰৰ পৰা গলপানটো দেখাব নহ'ল মানে কি কণটো তেনেকৈ কৰি দিলোঁ গলপানটো ক্লিয়াৰ হৈ গৈছে এইটো আৰু এইফালে দেখি এইটো মুঠাটো মুঠা বস্তুখিনি এইটো মুঠাটো গাঠিম 3 ইঞ্চিকৈ ফুটত এইটো মুঠাটো গাঁথনি কৰিম পৰহি এইটো ফুটত 3 ইঞ্চিকৈ হ'ব 3 ইঞ্চিকৈ হ'লে আমি 17 ফুট 6 ইঞ্চি আছে সেইমতে কিমানখিনি হয় সেইটো আমি মুঠাটো গাঁঠি দিম এইখিনিয়ে আৰু কাম আৰু আপোনালোকক চাই যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ আজিলৈ ইমানতে এৰিলোঁ